এয়া কোনে বনালে ভাত? পেটুকনে গম পাই গ'ল নেকি আকৌ মই ভাত বনাব নাজানো বুলি? এই পেটুকন তুমি বনাই দিলা যে ভাত? মনা, আজি প্ৰথম দিন বুলি মই তোমাক ভাত সাজ বনাই দিলোঁ। মই বোলে আজি ছাৰপ্ৰাইজ এটা দিওঁ। হয় নেকি? মই আকৌ ভয়ে খাই গৈছিলোঁগৈ। ভালেই হ'ল ভাতকেইটা বনাই দিলা। থেংক গড, পেটুকনে গম নাপায় মই যে ভাত চাত একো ৰান্ধিব নাজানো বুলি, একোৱে বনাব নাজানো। ৰন্ধাৰ ভিতৰত অকল মেগী বনাব জানো আৰু সেই ডিম বইল কৰিব পাৰোঁ। বাকী মই একোৱেই নাজানো। ভাতত কিমান পানী দিব লাগে সেইটোও নাজানো। কেতিয়াবা বনালে গোটেই ভাতবোৰ পেলপেলীয়া হৈ যায়। আৰু মই সেই ভাজি চাজি একোৱেই বনাব নাজানো। পেটুকনে গম পোৱাৰ আগতে মই শিকি ল'ব লাগিব ভাত কেনেকৈ ৰান্ধে। মনা, কি হ'ল? তুমি ভাতখিনি বাঢ়ি দিবা দেই। একো নাই কি বনালা? আজি মই স্পেচিয়েল চিকেন বিৰিয়ানী বনাইছোঁ। তুমি সেই ছাৰ্ভ কৰি দিবা চবকে। মাও এতিয়া গা ধুই ওলাই আহিব। গোঁসাই ঘৰলৈ যোৱাৰ পিছত মায়েও ভাতকেইটা খাব। ঠিক আছে মই বাঢ়ি দিম ৰ'বা। মায়ে মানে বিৰিয়ানী নাখায়, মাৰ কাৰণে সেই বগা ভাত বনাইছোঁ, দালি আৰু ভাজি বনাই আছোঁ। মই সেইখিনি লৈ আহিমগৈ। তুমি সেই প্লেটবোৰ ৰেডি কৰা। হয় নেকি? হ'ব একো নাই। মই মাৰ কাৰণে বগা ভাত বাঢ়ি দিম আৰু আমাৰ দুজনৰ কাৰণে বিৰিয়ানী বাঢ়ি দিম। ৰ'বা, মই মাৰ কাৰণে দাইল আৰু ভাজি লৈ আহোঁগৈ। ভাজিটো হৈছেই চাগে, কমাই থৈ আহিছিলোঁ বাৰু। থেংক গড, পেটুকনে আজি নিজেই ভাতকেইটা বনাই দিলে। মই এইটো বাঢ়ি দিম। কিন্তু মই আজি ধৰা পৰা ভাল বাচিছোঁ আকৌ। ভয় লাগি আছিলে আজি কি কৰোঁ কি নকৰোঁ। অৰ্ডাৰেই দি দিম বুলি ভাবিছিলোঁ মনে কোনেও গম নোপোৱাকৈ খানাটো। এতিয়া বনাই দিলে কাৰণে ভালেই হ'ল বাৰু দেই। যি সোপাহে বনাইছে এইবোৰ আজি ৰাতিলৈকে হৈ যাব। আজিৰ দিনটোৰ কাৰণে চিন্তা নাই, কিন্তু কালি ৰাতিপুৱা কিবা এটা কৰিব লাগিব মই। মায়ে মোক সদায় কৈছিলে যে তই ভাতকেইটা বনোৱাটো সোনকালে শিকি ল, নহ'লে তোক গিয়েৰৰ ঘৰৰ পৰা খেদিব, এনেকৈ বুলি সদায় কৈ থাকে। কিন্তু মই এতিয়া নিজকে বচাব লাগিব আৰু। কাইলৈ কি কৰা যায় দুকমুকালিতে উঠি পেলাই চিন্তা কৰি ল'ব লাগিব, নহ'লে আকৌ কথাটো হেৰি ধৰা পৰি যাম নহয় আকৌ ভাত বনাব নাজানো বুলি। বোৱাৰী ভাত দিয়া। মা মই বাঢ়ি দিছোঁ ৰ'ব। হেৰি নহয়, তুমি থাকোঁতে যে আমাৰ পেটুকনে ৰাতিপুৱাই ভাত বনাবলগীয়া হ'ল, কথাটো কি? নহয় মানে মই পেটুকনক ভাত বনাবলৈ কোৱা নাই, সিহে নিজে বনাইছে ছাৰপ্ৰাইজ দিম বুলিকে। মই কোৱা নাই নহয় বনাবলৈ। হয় নেকি? হ'ব বাৰু। আমাৰ ঘৰত মানে ন বোৱাৰীয়ে খাদ্য বনোৱাৰ আগত মিঠা বস্তু এটা বনাব লাগে। তুমি কাইলৈ পৰা পাকঘৰত সোমাব লাগিব। আজি বাৰু পেটুকনে বনাই দিলে, ৰাতিপুৱাটো বনাই দিলে যেতিয়া তুমি কাইলৈ ৰাতিপুৱাৰ পৰাহে আৰম্ভ কৰিব পাৰিবা। ৰাতিটো ভাত বনাব নালাগে বাৰু। সেই এইবোৰে ধেৰ থাকি যাব, বিৰিয়ানী নে কি বনাইছে সি। তুমি কাইলৈ ৰাতিপুৱা ক্ষীৰ অকণমান বনাবা। কি ক্ষীৰ বনাব লাগিব নেকি? মই ক্ষীৰ বনাবলৈ কি লাগেনো মই সেইটোৱে নাজানো। বনাবতো আৰু নাজানো, ইউটিউবত চালেহে গম পাম। মহা বিপদত পৰিলোঁ মই। কাইলৈ ৰাতিপুৱা কি কৰিম বাৰু? ক্ষীৰ বনাবলৈ নাজানোৱে দেখোন মই। ভাত পানী বনোৱাৰ বাহিৰেও তুমি কি কাম জানা? আমাৰ গাঁৱৰ বোৱাৰীবোৰ আকৌ চবফালে চোকা। বোলে ঊল গুঠিব জানে নে বোলে নেজানে, নে ফুল বাচিব জানে নে বোলে নেজানে। এইবোৰ হ'লে নহ'ব, চব জানিব লাগিব। তাঁত ববলৈ জানা নাই তুমি? তাঁত ববলৈ শিকা নাই মই। দেই মই তোমাক ফুল তুলিবলৈ শিকাব লাগিব। আমি গামোচা লগাওঁ দীঘালকৈ, ফুল তোলোঁ, এইবোৰ শিকিব লাগিব নহয়। যঁতৰত সূতা কাটো। শিকাই দিব মোক। ঠিক আছে বাৰু, ভাতকেইটা বাঢ়ি দিয়া। খাই পেলাই মই এপাক হেৰি শইকীয়াহঁতৰ ঘৰৰ ফালে আহোঁগৈচোন। শইকীয়াহঁতৰ কি বুলি কয় অকণমান খবৰ এটা লৈ আহোঁগৈ। বেমাৰ হৈছিলে বোলে শইকীয়া। মই বাঢ়ি দিছোঁ। বুদ্ধি বাধা কৰি আমাৰ পেটুকনক এইজনী ছোৱালী আনি দিছোঁ। আগতে বেঙি বোলা এজনী ভাল পাইছিলে, মোৰ সঁচ পচন্দ নাই। দেখিলেই খং উঠে একদম মোৰ। একদম যেনে তেনে একদম সেই কষ্ট কৰি মেলি এৰুৱাইছোঁ পেটুকনক। এইজনীকে এতিয়া শিকাই বুজাই ল'ব লাগিব। মানুহে মোক হাঁহিছিলে বোলে সেই ল'ৰাই ভাল পাইছে বোলে বেঙিকে আনিব, ক'ত এৰুৱাব পাৰিব বোলে। দেখুৱাই দিলোঁ নহয় এতিয়া ল'ৰা বিয়া পাতি, একদম বিবাহ ভৱনত বিয়া পাতি লৈ আহিলোঁ মই এইজনী ছোৱালী। আমুকিয়ে নোৱাৰা কাম একো নাই, চব কৰিব পাৰোঁ। ল'ৰাটোলৈ ছোৱালী অনালৈকে মই নিজেই দায়িত্ব লৈ দিছোঁ। এতিয়া হেৰি কোনেও ক'ব নোৱাৰে এতিয়া মই বিচৰা ছোৱালীহে আনিছোঁ মই। মোৰ যে কি হ'ব কাইলৈ ক্ষীৰ কেনেকৈ বনাম ঐ। আমাৰ ছোৱালীয়ে কি কৰিছেগৈ আৰু এতিয়া হেৰি বোৱাৰী হ'ল আৰু একো এটা বনাব নাজানে। মই কৈছোঁ নহয় মেগী বনাব, অকল আমলেট বনাব আৰু ডিম বইল কৰিব জানে, তাৰমানে একো নাজানে আৰু। কিমান ক'লো বোলো শিকচোন, বোলো হেৰি পিঠা বনাবলৈ শিক, ভাত বনাবলৈ শিক, ৰুটি বনাবলৈ শিক, একোৱে নাজানে। মই বোলো তোক বোলো গেৰে খেদিব ৰহ বোলো। তাই আকৌ কয় সি চাকৰ ৰাখিম বোলে, নিজে নবনালেও হৈ যাব। মই বোলো তেনেকুৱা এখন ঘৰ আগতে পাবও লাগিব নহয় বোলো, একো নবনোৱা নকৰাকৈ থাকিবলৈ। তই ধনী মানুহ হ'লেও বোলো পাকঘৰ জাক তাক নেৰে নহয়, বোৱাৰীজনীয়ে বনাব লাগিব। তেতিয়া আকৌ মুখে মোৰ লগতহে লাগে আকৌ। গেন্ধালি পেহী, এইটো কালক আপোনালোকৰ সেই বাৰী কল থোকা কাটি আনিলোঁ। থৈছোঁ। আপোনালোকৰ মনাৰ খবৰ পাইছে নাই? পাইছোঁ। ঠিকে আছে তাই। আমাৰজনীয়ে আকৌ দিনে ৰাতি একেটাকে কথাকে গায়ে আছে বোলে সেই মনাৰ বোলে কি হ'ব বোলে, তাই বোলে একো বোলে খুৱাব নোৱাৰে নহয় বনাই মেলি বোলে।
শাহুৱেকে বোলে থ'ব বোলে তাইক বোলে শিকিলে নাই বাৰু মই বোলো নাই একোৱেই শিকা নাই তাইক বোলো ভাত বনাব দিলে যিখনহে বোলো পেলপেলীয়া ভাত বনায় বোলো গাহৰিও নাখায় সেইদে বুলি কওঁ এবাৰ সেই কথাটোহে সুধিছোঁ মই আগতে মানে এবাৰ সেই কাম কৰিবলৈ আহোঁতে আপোনালোকৰ ঘৰত ভাত দিব পৰা নাছিলে যে তাই সেইকাৰণে সুধিছোঁ হয় নেকি তেতিয়াহ'লে বাৰু চিন্তা নাই নহ'লে আকৌ হেৰি আজিকালি যিহে দিগদাৰেই হ'ব তেনেকৈ ভাত চাত বনাব নোৱাৰিলে মানে সেই আজিকালি আৰু ভাত বনাব নোৱাৰা ছোৱালী নাই আৰু পাই এই কথাটোহে সুধিছোঁ হ'ব হ'ব পেহী মই আহিছোঁ দেই সঁচাটো ক'লে বেয়া পায় আকৌ গোটেই অঞ্চলটোৱে গম পায় সেইজনীয়ে ভাত বনাব নাজানে বুলি এইবোৰৰ পৰা শান্তি নাই এনেই মনটোতে টেনশ্যন লাগি আছে তাই তাত কি খাইছে কি নোখাইছে আহি পেলাই আকৌ ভোটৰ ওপৰত দাম পৰিছেহি তেজ খোৱাবোৰে বন্ধুসকল বৰ টেনশ্যনত পৰিছোঁ ছোৱালীজনী বিয়া দিলোঁ এজনী একো বনাব নাজানে ভাত বনাব নাজানে ৰুটি বনাব নাজানে এতিয়া মই মানে মহা বিপদত পৰিছোঁ আৰু দেই খবৰ এটা ল'বলৈ যাবহে লাগিব ছোৱালীয়ে কি কৰিছে কি নাই কৰা আকৌ মাকৰ কথাহে ক'ব মাকে একো নিশিকালে বুলি কয় ফলতে যে এইখিনিতে সামৰিছোঁ দেই আপোনালোকে যদিহে চাই ভাল পালে